নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি বনাব লৈছোঁ এটা পনীৰ ৰেচিপি। আপোনালোকে ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু এতিয়া প্ৰথমতে লৈ লৈছোঁ 4টা বিলাহী, কেপচিকাম 2টা। গোটেইকেইটা ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া কাটিবলৈ লৈছোঁ। ধুনীয়াকৈ কাটি ল'ম গোটেইকেইটা। কেপচিকাম খাই কোনে কোনে ভাল পায় জনাবচোন। মই কিন্তু কেপচিকাম খাই বেছিকৈ ভাল নাপাওঁ। এতিয়া সেইবাবে 2টা লৈছোঁ, বিলাহী 4টা লৈছোঁ। গোটেইখিনি কাটি ল'ম। বিলাহীও কাটি লৈছোঁ। এয়া কাটি হৈ গ'ল। এইফালে এতিয়া কাটি লৈছোঁ পিঁয়াজ এনেকৈ কটাতকৈ কেতিয়াবা আপোনালোকে এটা পিঁয়াজ ডাঙৰ ডাঙৰকৈও ল'ব পাৰে। এটা পিঁয়াজ দুফালকৈ কৰি ডাঙৰ ডাঙৰকৈ ল'ব, তেতিয়াও ধুনীয়া হয়। এইফালে আদা নহৰু পেষ্টটো বনাই ল'লোঁ দেখিলেই, জলকীয়াও ফালি ল'লোঁ সেয়াও দেখিলে। এইফালে উলিয়াই লৈছোঁ এয়া মই পনীৰ খাই কোনে কোনে ভাল পায় জনাবচোন, আপোনালোকে কমেণ্ট কৰিব। ফাইনেলি এইখিনি গোটেইখিনি ধুনীয়াকৈ মই যোগাৰ কৰি ল'লোঁ কাটি মেলি। আদা নহৰু খুন্দি মেলি ল'লোঁ আৰু এইফালে জলকীয়া কাটি লৈছোঁ। এইখিনিতে অলপ কথাও পাতোঁ। আপোনালোকে যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাবলৈ আৰম্ভ কৰিছে সকলোৱে মোৰ পেজটো ফ'ল' কৰি দিব। এইফালে এয়া কেৰাহী গৰম হৈ গ'ল। এতিয়া মই দিব লৈছোঁ তেল, আৰু তেল দি দিলোঁ। তেলখিনি অকণমান সময় গৰম হ'বলৈ দিছোঁ। এতিয়া পনীৰ টুকুৰাখিনি লাহে লাহে এৰি দিম তেলত। এইফালে তেল গৰম হৈ গৈছে। গোটেইখিনি একেলগে দি পেলাই মই ভাজি ল'ম। সকলোৱে মোৰ ভিডিঅ'সমূহ চাব, আপোনালোকে আশীৰ্বাদ কৰিব। যিহেতু মই প্ৰথম নতুনকৈ বনাব লৈছোঁ, অভিজ্ঞতাও নাই। তাকে এইফালে পনীৰ উঠাই ল'লোঁ, ভাজি হৈ গ'ল। অকণমান ৰঙা হৈ গ'ল দেই, লাগি ধৰিলে অলপ। তাকে মই উঠাই লওঁ পনীৰখিনি উঠাই হৈ গ'ল। এতিয়া কাটি থোৱা যিখিনি পিঁয়াজ আছিলে গোটেই পিঁয়াজখিনি মই ইয়াতে দি পিঁয়াজখিনি ভাজি ল'ম প্ৰথমতে ৰঙচুৱা হোৱালৈকে। এতিয়া ভাজি থাকিম পিঁয়াজখিনি মই গোটেইখিনি। ইয়াত আৰু মই তেল বেলেগকৈ ব্যৱহাৰ কৰা নাই। পনীৰ যিখিনি ভজা তেল আছিলে সেইখিনি তেলতে মই আকৌ পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে। এতিয়া উভতি থোৱা মই আদা নহৰু পেষ্টখিনি দি দিছোঁ। গোটেইখিনি আকৌ পুনৰবাৰ লৰাই ল'ম ভালদৰে। লৰাই আছোঁ ৰঙচুৱা হোৱালৈকে। পিঁয়াজখিনি বাৰু ৰঙচুৱা হ'লেই, কেঁচা গোন্ধ মৰালৈকে অকণমান ভাজি ল'লোঁ আদা নহৰু। আৰু এতিয়া দি দিছোঁ মই ইয়াতে কাটি থোৱা বিলাহীখিনি। গোটেইখিনি বিলাহী দি ল'ম সম্পূৰ্ণভাৱে, গোটেইখিনি মিক্স কৰি লৰাই ল'ম। এইফালে এয়া লৰাই আছোঁ। কিছু সময় এনেদৰে ভাজি থাকিম বিলাহীখিনি। এয়া বিলাহী ভাজি আছোঁ। এতিয়া মই কেপচিকামখিনি ইয়াতে দি দিম। এতিয়া সোৱাদ অনুসৰি দিবলৈ লৈছোঁ নিমখ সোৱাদ অনুসৰি দি ল'ম। এতিয়া দি ল'লোঁ হালধি। মই কিন্তু মছলা ব্যৱহাৰ নকৰোঁ বেছিকৈ, অকণমান জিৰা গুড়া ব্যৱহাৰ কৰিম বাৰু। কিন্তু আমি বিশেষকৈ মছলা নাখাওঁ। আপোনালোকে নাভাবিব আকৌ দেই, সিহঁতিনো মছলা নোহোৱাকৈ কেনেকৈ খায়ো। কিন্তু এটা মানে কি হয়, মছলা দিলেই যে টেষ্ট হ'ব সেইটো নহয়। কেতিয়াবা বিনা মছলাটো বহুত টেষ্টি হয়। আমি এনেকৈ মছলা কমকৈয়ে খাওঁ মানে। আৰু এইখিনি পানী অকণমান ঘোলা টাইপৰ দেখিছে নহয়নে? এইখিনি পনীৰত থকা পানীখিনি মানে মই পেলাই দিয়া নাছিলোঁ। সেইখিনি পানীকে মই ইয়াতে দি দিলোঁ। এতিয়া পানীও এড কৰিলোঁ। ভালদৰে মছলা দি ভাজি ল'লোঁ। আৰু এতিয়া পানী এড কৰিলোঁ আৰু অকণমান বেলেগ পানীও দি দিছোঁ ইয়াতে। এতিয়া লাহে লাহে উতলিবলৈ আৰম্ভ কৰিছে আৰু দেখিছে আপোনালোকে। পুনৰবাৰ আকৌ লৰাই ল'ম এনেকৈ, আৰু এতিয়া উতলিবলৈ দি দিম। লাহে লাহে উতলিবলৈ আৰম্ভ কৰিছে দেখিছে।
অথনি দেখিছিলে আপোনালোকে কাটি থোৱা কেঁচা জলকীয়া কেইটা আছিলে আৰু এতিয়া উতলাৰ লগে লগে মই এই কাটি থোৱা কেঁচা জলকীয়া কেইটা এতিয়া ইয়াতে এড কৰি দিলোঁ। পুনৰবাৰ আকৌ লৰাই ল'ম, উতলি আছে। এতিয়া মই ভাজি থোৱা পনীৰখিনি ইয়াতে দি দিম। পনীৰ গোটেইখিনি ইয়াতে দি দিলোঁ আৰু গোটেইখিনি সম্পূৰ্ণভাৱে লৰাই দিছোঁ ধুনীয়াকৈ। আকৌ অকণমান উতলিবলৈ দিছোঁ। এইখিনি প্ৰায় হৈছেগৈ আৰু দেখিছেনে আপোনালোকে কিমান ধুনীয়া কালাৰ হৈছে নহয়নে বাৰু। আৰু এইফালে ধুনীয়াকৈ মই ধনিয়া কাটি থৈছিলোঁ। এইফালে পনীৰ মোৰ চব্জি ৰেডি হৈ গ'ল। ইয়াৰ ওপৰত এতিয়া মই ধনিয়া পাত দি দিছোঁ। দেখিছেনে দেখিবলৈ কিমান ধুনীয়া হৈ গৈছে নহয়নে বাৰু। আজিলৈ আহিছোঁ, বাই বাই।